নমস্কাৰ। কবিতাৰ শিৰোনাম প্ৰিয়জন। প্ৰিয় মানুহবোৰ হেৰাই যায়, কিন্তু মানুহজনৰ অশৰীৰী অনুভৱবোৰ জীয়াই থাকে। কাণত বাজি থাকে মাতবোৰ, শুনিবলৈ বহুত কথাই আছিল, কিন্তু তুমি কোৱা বন্ধ কৰি দিলা। অনেকটা বসন্ত পাৰ হ'ল, চুলিৰ বৰণ ৰূপোৱালী হ'ল, কিন্তু আজিও ঠিক আগৰ দৰে তুমি যেতিয়াই কাষলৈ আহা, আজিও মোৰ ডিঙিত কিহবাই সোপা মাৰি ধৰে। তথাপি অনুভূতি একেই থাকে, লাগিলে কোনোদিনে কোৱাই নহওক, লগ পালে কম বুলি কোৱা এষাৰ কথাৰ অপেক্ষাটো কেতিয়াবা মানুহ জীয়াই থাকে।